हेलो फ्रेंड्स সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছিলোঁ উৰুকা যাবৰ আজি বহু দিনেই হ'ল কিন্তু মই ভিডিঅটো আপলোড দিব পৰা নাছিলোঁ কাৰণ যেহেতু মই গাঁৱত আছিলোঁ তাত মানে একদমেই নেটৱৰ্ক পোৱা নাযায় সেইবাবে ভিডিঅটো দিব পৰা নাছিলোঁ আৰু তাৰ লগতে আৰু এটা কাৰণ হ'ল মোৰ ইমানেই এলাহ যে ভিডিঅটো এডিটে কৰা হোৱা নাছিল ভাবিছিলোঁ ভিডিঅটো আপলোড নিদিওৱে নেকি কিন্তু যেহেতু আপোনালোকক দেখাম বুলি সকলোখিনি ভিডিঅ কৰিলোঁ সেইবাবে ভাবিলোঁ আপলোড দিয়ে দিওঁ সেইদিনাখনে কি কৰিলোঁ আপোনালোকক দেখুৱাৰ লগতে গোটেইখিনি খাচিও ৰখা হ'ব গতিকে বলক আজি ভিডিঅটো তেনেহলে আৰম্ভ কৰো উৰুকা বুলি এদিন পৰতে নাচি আছে উৰুকা বুলি ইজনীয়ে ডান্স আৰম্ভ কৰি দিছে আৰু ইফালে মামায়া বজাৰ পৰা লৈ আহিছে এইটো আৰু লগতে গাহৰি মাংস লৈ আহিছে ডাঙৰ কৰি আনিছে এতিয়া কাটিব লাগিব আৰু ইফালে এতিয়া মাছ ধুই আছে মামাই ইফালে গাহৰি কাটা আৰম্ভ কৰি দিছে আজি মানে গাহৰি বহুত কেইটা আইটেম হ'ব গাহৰি ইফালে পুৰিও খোৱা হ'ব আৰু মাটি দাইলেৰেও বনাব আৰু লগতে এক্সট্ৰাকৈ আঞ্জাও বনোৱা হ'ব এয়া মামাই ধুনীয়াকৈ কাটি আছে সকলোখিনি মাংস ঘৰতে কাটিব আৰু ইফালে আকৌ গোটা বইলাৰ এটা আনিছিল নহয় সেইটো ধুনীয়াকৈ এয়া কাটি আছে কাটি কেনে ৰেডি আৰু ইফালে ছাগলী মাংস বনোৱা আৰু খোৱাৰহে কথা উৰুকা ৰাতি বুলি ক'লে মনলৈ খোৱাৰ কথাই আহে খানা যিহেতু সোনকালে বনাব লাগিব সেইবাবে মামী আৰু মই পিয়াজ আদা নহৰু আলু সকলোবোৰ কাটা আৰম্ভ কৰিছোৱেই হৈ গ'ল সকলোবোৰ ধুনীয়াকৈ কাটি মেলি ৰেডি এতিয়া বনোৱাৰহে কথা আজি উৰুকাৰ গোটেইখিনি খানা মামায়ে বনাব এয়া প্ৰথমতে বনাইছে গাহৰিৰ পৰা আৰম্ভ কৰিছে এয়া মামাই ধুনীয়াকৈ মাংস বনাই আছে আৰু মই মনে মনে ভিডিঅ' বনাই আছোঁ তাৰপিছত আকৌ ধুনু গ'ল দেউতাকৰ ওচৰত কি বনাই আছে বুলি সুধিবলৈ অমিতা বাঢ়িব গৈ আছো এই ইয়াতে নববি আমি পাৰিব গৈছোঁ অমিতা কিন্তু অমিতা গছ ক'ত আছে সেয়ে বিচাৰি পোৱা নাই হাকুটিডাল দেখিছে এইডাল এনেহে লৈ আহিলোঁ সেইডালেদি কিন্তু অমিতা নাপাৰিলোঁ পাপাই জঁপিয়াই অমিতা পাৰি আনিলে এইটো অমিতা এইটো হ'ল ঔটেঙা অমিতা এইটো কি বাহুবলী মাছেদি খাম অমিতা পাৰি আনি মায়ে কাটি আছে এয়া দিব ছাগলী মাংস আজি কি হয় আজি উৰুকা আজি মাংস কিহৰ উৰুকা আজি ভোগালী বিহু কি খাবি আজি মাংস মাছ মাছ মই কৈ আছো মাংস বা মাছ কি মাংস আছে গাহৰি তাৰপিছত কি আছিলে ব্ৰইলাৰ ছাগলী মাছ দেখছা চুঙা পিঠাও খাম চুঙা পিঠা আমাৰ মাংস বনোৱা ৰেডি এয়া হ'ল গাহৰি মাংস ন আমাক টেষ্ট কৰিব দিছে আমি এতিয়া টেষ্ট কৰোঁ কেনেকুৱা হৈছে ৰিভিউটো দিম এয়া আমি এতিয়া টেষ্ট কৰোঁ মস্ত হৈছে মস্ত এখন বনাইছে চুঙা পিঠা পুৰিবৰ কাৰণে ধুনীয়াকৈ মামাই বনাইছে আৰু বনাই সাৰি পুচি থৈ দিছে ইয়াতে চুঙা পিঠা বনোৱা হ'ব চুঙা পিঠা বনাবৰ কাৰণে মামীয়ে বাঁহৰ চুঙাত বৰা চাউল ভৰাই আছে এইফালে মানে সকলোৱে মাঘ বিহুত বৰা চাউলৰ চুঙা পিঠা বনায়ে আৰু দৈ আৰু মিঠৈৰে চুঙা পিঠা ধুনীয়াকৈ ৰ'দত বহি সকলোৱে খায় এয়া বৰা চাউলৰ চুঙা পিঠা বনাবৰ কাৰণে বাঁহৰ চুঙাত বৰা চাউল ভৰাই আছে মামীয়ে চুঙা পিঠা কেনেকৈ বনাই মানে গোটেইখিনি প্ৰচেছ মই আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ আৰু কোনোবাই যদি নাজানে মানে তেওঁলোকে চাই ভাল পাব আৰু আপোনালোকে চুঙা পিঠা কোনে খাই পাইছে জনাবচোন আৰু কাৰ চুঙা পিঠা প্ৰিয় সেইটোও জনাব মই পিছে চুঙা পিঠা খাই ভাল নাপাওঁ কিন্তু বতৰৰ বস্তু যেনেকৈ বতৰত খাব লাগে তেনেকৈ বিহু যিহেতু চুঙা পিঠা অলপ নিয়ম কৰি চাওঁ আৰু আমি চুঙা পিঠা বনাব যাই আছোঁ ইয়াতে এনেকৈ থৈ দি পুৰিব লাগিব ন তাই এয়া পুজিৰ পৰা অলপ খেৰ আনিব ধৰিছে এনেকৈ যে আজি চুঙা পিঠা পুৰা নহ'ব আৰু সোপা নে দেই তলতে খেৰ দি জুই ধৰিব লাগিব এটা খেৰ দি জুই ধৰিব নেকি ধুনু ইমান ধুনীয়া ড্ৰেছ পিন্ধিছি তাই মুম্বাইৰ পৰা আনা ড্ৰেছ তাই আগফালে খেৰ দি কেনে জুই ফুৰিব চুঙা চুঙাত জুই দিলে আৰু বেয়া লাগিলে সিহঁতৰ কাৰণে I love you জান কাক কৈছা তোমাক কৈছো লৈ ল যোনে ভিডিঅ'টো চাই আছে সিটো মানুহক দিছো মই ফুলটো I love you
এইফালে তাইৰ ডান্স আকৌ আৰম্ভ হ'ল চুঙা পিঠা জুই দি থৈ আহি ইফালে তাই নাচাত লাগি গ'ল কি যে এক্সপ্ৰেশ্যন দি ডান্স কৰি আছে আৰু তাইৰ ড্ৰেছটো এবাৰ চাওকচোন কি যে পিন্ধি লৈছে এখন আইতাৰ উৰা চলখন লৈ পুৰা ডান্স কৰি আছে তাই ড্ৰেছটো ক'ৰ পৰা আনছা Bestu. Guwahati lang ka. কি যে এনাৰ্জি সেই দুপৰীয়াৰ পৰা নাচিয়ে আছে কিন্তু এতিয়ালৈকে তাইৰ নাচ শেষে হোৱা নাই আৰু আছে বোলে নাচিব কি মা ব্ৰইলাৰ গাহৰি হ'ল এতিয়া ব্ৰইলাৰ বনাই আছে চিকেনো বনোৱা হৈ গ'ল এতিয়া আমি চিকেনৰ টেষ্ট কৰিম কেনেকুৱা হৈছে Mura. মজা না Omuk dia. বহুত টেষ্টি হৈছে বহুত টেষ্টি মামাই বনাই আছে আৰু আমাক টেষ্ট কৰিব দি আছে আমি দুটাই সন্ধিয়াৰ পৰা পুৰা খায়ে আছোঁ ইফালে মই এয়া গাহৰি পুৰিবৰ কাৰণে ষ্টিকত লৈ আছোঁ লগতে চিকেনো পুৰিম আজি পৰ্ক আৰু চিকেন একেলগে পুৰি চাটনি বনাম বাবু তো ফুটাই কেনে পুৰা নহ'লে সেয়া বাবুই ফুটাই কেনে এয়া পুৰি এতিয়া আমি পুৰিম চিকেন পুৰিম এয়া চিকেন ইফালে গাহৰি পুৰি আছে ইফালে চিকেন তাত নহ'ল ষ্টিক দিয়া সেইডালেই ভাঙি থাকিল সেইবাবে আকৌ এবাৰ চৌকাত লৈ আহিলোঁ ইয়াত কেনেবাকৈ হ'ল আৰু চাটনিত দিবৰ বাবে এয়া পিঁয়াজ ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ এয়া ভাইটিয়ে বনাই আছে চাটনিটো ধুনীয়াকৈ পৰ্ক চিকেন একেলগে চাটনি কৰি খাম আজি দেখি যে লোভ লাগি গৈছে প্ৰায় হৈয়ে গ'ল ৰেডি এতিয়া ধুনীয়াকৈ দি আছে তাৰপিছত খাব পৰা হৈ যাব নেমু টেঙা দিব আছেই নহয় সেইটোতো মেইন এইটো দিবই লাগিব সেইটো দিলেহে ধুনীয়া সোৱাদ আহিব নহয়নে এতিয়া আমি খাওঁ আৰু কেনে আছে ছাগলী মাংস উতলি আছে পুৰা আৰু এয়া জাতিলাওৰ মাছৰ খাৰ তাৰপিছত ময়ো আহি অলপ তাইৰ লগত ডান্স কৰিলোঁ আৰু তাৰপিছত মা আৰু আইতাক দুয়োজনীকে লৈ সিহঁতকো অলপ নাচিব দিলোঁ এনেকৈ আমি সকলোৱে অলপ এনজয় কৰিলোঁ ডান্স কৰি উঠি আমি ভাত খালোঁ প্ৰথমতে ভাইটি মই আৰু ধুনু খাই ল'লোঁ তাৰপিছত মাহঁতে খালে মাহঁতে খোৱা ভিডিঅ'টো বাৰু বনাব নহ'ল এইখিনিকে দেখালোঁ আৰু উৰুকাৰ খানা আজি একেলগে খোৱা নহ'ল বাৰু বেলেগকৈ খালোঁ খাই উঠি আহি চাওকচোন পাপা আৰু মামা দুজনী কি নাচি আছে ৰাস্তাত আৰু আমি চাই হাঁহি আছোঁ আজিৰ দিনটো কি কৰিলোঁ গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই